নমস্কাৰ, মই অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া চাওক, আজি বতৰ ইমান বেয়া কৰিছে, ইমান বৰষুণ দিছে। এতিয়া মই গাঁৱলৈ আহিছোঁ, মোৰ নিজৰ শহু দেউতা গাঁৱলৈ, শহু ঘৰলৈ। শহু দেউতা অৱশ্যে নাই, কিন্তু আহিছোঁ আৰু আপোনালোককো দেখুৱাইছোঁ। চাওকচোন, গৰু ছাগলীবিলাক ইমান কষ্ট পাইছে, দেখিছে বৰষুণৰ কাৰণে। এইবিলাক বৰ বেয়া লাগিছে, বতৰটো ইমান বেছি বেয়া কৰিছে, বৰ দিগদাৰ লাগিছে দেই। এইবোৰ আমাৰ শহু দেউতা ভায়েকৰ ঘৰ। এইখন ফুলনি বাৰী, ইমান ধুনীয়া লাগিছে। পথাৰখন দেখিছেনে? গৰু ছাগলীকেইটালৈহে বেছি বেয়া লাগিছে আকৌ। চাওকচোন, ইমান বৰষুণ দিছে, বতৰটো ইমান বেয়া কৰিছে, দেখিছেনে? এই আমাৰ গাঁৱৰ ৰাস্তাটো দেখুৱাই দিছোঁ আপোনালোকক। আমাৰ টেঙাখাত নখঙীয়া গাঁও, নখঙীয়া গাঁও। এইফালে তেলপানী, বৰবাম, শামুকনি, এইটো ৰাস্তাই যায়। আমাৰ এইফালে দেওৰজনৰ ঘৰ আছে, দেওৰজনৰ ঘৰলৈ আহিছোঁ। দেওৰজনৰ ঘৰ পামগৈ এতিয়া, আপোনালোকক দেখুৱাই দিম, চাব। আৰু আমাৰ গাঁওখন অকণমান পৰিৱেশটো দেখুৱাই দিছোঁ, কেনেকুৱানো এইবোৰ চব আমাৰ নিজৰ ঘৰৰ পৰিয়ালৰ মানুহৰ মাটি বাৰী। দেখিছে কেনেকুৱা লাগিছে? গাঁৱলৈ আমি তাত টাউনত থাকোঁ যে, সৰু সৰু মাটিত থাকোঁ, ইমান বেয়া লাগে মনবোৰ কেতিয়াবা। বাৰী এখন পাতিবলৈ আমাৰ তেনেকৈ জেগা নাই, কিবা এটা ৰুবও নোৱাৰোঁ। তাতে আজিকালি বান্দৰৰ উপদ্ৰৱ। এতিয়া এইবোৰত ইমান ধুনীয়া ধুনীয়াকৈ আমাৰ মাটি বাৰীবোৰ আছে, ধুনীয়াকৈ খেতি পথাৰ কৰিব পাৰোঁ, শাক পাচলি লগাব পাৰোঁ। আমাৰ দিগদাৰ হয় আৰু। এতিয়া মই আপোনালোকক দেওৰজনৰ ঘৰটো দেখুৱাম, ৰ'ব। আমি এতিয়া কোনে কোনে আহিছোঁ চাওক। এয়া আমি জা-জুলি তিনিজনী, বৰষুণত তিতি তিতি, ডাৱৰীয়া বতৰ, অলপ আড্ডা মাৰোঁ বুলি আহিছোঁ দেওৰটোৰ ঘৰত। দেওৰটো জাজনী আছে, এইফালে এজনীও টাউনতে থাকে। ময়ে বেছি দুখীয়া আৰু টাউনত থাকি কেনে, আমাৰ একোৱে নাই। এইজনী কিন্তু পূৰা আছে দেই, খেতিয়ে পথাৰে ইয়াত, দেখিছে নাই? কেতিয়াবা হিংসাহে লাগে তাইলৈ মোৰ। সেইকাৰণে আজি অকণমান তাইৰ লগত এই ডাৱৰীয়া বতৰৰ কাৰণে টাইম পাছ কৰিবলৈ আহিছোঁ। এইবোৰ আমাৰ দেওৰহঁতৰ ঘৰ। এইবিলাক পৰিৱেশটো দেখাই গৈছোঁ অকণমান। ৰাইজ, আজিকালি আমাৰ গাঁওখন ইমান উন্নতি হৈছে। এইটো এতিয়া শংকৰ সংঘৰ সংস্কৃতি কেন্দ্ৰ। আমাৰ ল'ৰা ছোৱালীবিলাকে এতিয়া, গাঁৱৰ ল'ৰা ছোৱালীবিলাকে হ'লেও আজিকালি বহুত কিবা হেৰিবিলাক উন্নতি কৰিব পাৰে। এইবোৰত খেলা ধূলা, ধৰ্ম আধ্যাত্মিক যিকোনো চৰ্চা কৰিব পাৰে, খেলা ধূলা কৰিব পৰা আছে। ৰাস্তাও ভাল, দেখিছে নাই? এখন শিশু উদ্যান। এইখন টেঙাখাত নখঙীয়া গাঁৱৰ ভেৰকী বামৰ এইখন দেখিছে শিশু উদ্যান। এইখন চন্দ্ৰকান্ত চেতিয়াৰ সোঁৱৰণত, আমাৰ নিজৰে বংশৰ দদৌ হয় আমাৰ। এইখন চক নখঙীয়া ভেৰকী বাম প্ৰাথমিক বিদ্যালয়। গাঁৱৰ ল'ৰা ছোৱালীবোৰৰ কাৰণে ইমান ধুনীয়া এখন ফিল্ড আছে। আজিকালি আমি টাউনত থাকি ইমানবোৰ সুবিধা নাপাওঁ। ফিল্ড এখন আমাৰ ল'ৰা ছোৱালীয়ে খেলিবলৈ নাপায়, ঘৰৰ ভিতৰতে সুমিয়াই থ'ব লাগে। অকণমান দূৰলৈ গ'লেও ল'ৰা ছোৱালীলৈ ইমান চিন্তা কৰিব লাগে। এয়া চক, আমি সৰুতে ইয়াত জন্ম হোৱা, ইয়াতে ডাঙৰ হোৱা, এতিয়া আমি দূৰত থাকোঁ, এদিনাকৈ আহোঁ, ইমান ভাল লাগে। আৰু ইমানেই পৰিৱৰ্তন হ'ল, ইমান পৰিৱৰ্তন হ'ল, চাওকচোন। আদৰণি নখঙীয়া, নখঙীয়া বীৰ লাচিত বৰফুকনৰ খেলপথাৰ। বীৰ লাচিত বৰফুকনৰ খেলপথাৰ, নখঙীয়া বীৰ লাচিত বৰফুকনৰ খেলপথাৰ। ইয়ালৈ কোনোবাই আহি পাইছেনে নাই পোৱা, কমেণ্ট কৰি জনাবচোন। যদি নাই পোৱা কেতিয়াবা আহিম। মই ইমান ভাল লাগে এখন ফিল্ড, দেখিছে? মানুহে কাষে কাষে মানুহৰ ঘৰ, ৰাস্তা পদূলিও ভাল, দেখিছে? চব গাড়ী একদম জেগালৈকে আহে। এইবোৰ চব ইমান ধুনীয়া পৰিৱেশ, দেখিছেনে? এইখিনি কি গছ বুলি কয় বাৰু, ইমান ধুনীয়া লাগিছে পৰিৱেশটো, চাওকচোন। এইখন ইতিমধ্যে আমাৰ দেওৰজনৰ ঘৰ পালোহি দেই। এয়া চক, দেওৰৰ দোকান, দেওৰজনৰ দোকান, সকলো বস্তু পায়। আপোনালোকে আহিব কেতিয়াবা। এয়া এইটো বেটাটো বহি আছে, এয়া ভতিজা বেটাটো। এখন দোকান, দেওৰটো ভতিজা বেটাটো বহি আছে। সেইফালে চব পায় ইয়াত। আপোনালোকে এইফালে আহিলে ইয়াতে সোমাব, সকলো বস্তু পাব, দেখিছে নাই? এইখন গেটখন, আমি এতিয়া এইফালে সোমাই যাওঁ। এখন গেটখনৰ ফালে ফুল চুল লগাইছে, ইমান ধুনীয়া বাৰীখন পাতিছে, দেখিছে আমাৰ দেওৰজনে? এয়া চব ঘৰ বনাই আছে, এইখন দোকান, এয়া ঘৰ ভেটি তুলি ডাঙৰকৈ বনাইছে ঘৰ, দেখিছেনে? বাবু কেতিয়া লৈছে?
শুই আছে নেকি? এইগৰাকী মোৰ জাৰ ইমান আন্ধা মুঠা যে হয় ৰাইজ ইমান আন্ধা মুঠা যে কাৰেণ্টটো নাই নেকি এইজনী মোৰ জাৰ 3 নম্বৰ 4 নম্বৰ জাৰ ঢেৰ জাৰ আছে মোৰ আজি চাহপানী জুতি ল'বলৈ আহিছোঁ চক আকৌ বোলো এমাহ মোৰ জাৰ জ্বলিবনো কেনেকুৱা ক'তনো থাকে দেওজন দেখাই দিছোঁ অকণমান অকণমান একো নহয় আজি চাহপানী জুতি পূৰা খাবলৈ আহিছোঁ দেই ডাৱৰীয়া বতৰ দেখিছে নাই